নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূৰ্বাশ্ৰীয়ে স্বাগতম জনাইছোঁ আপোনালোকৰ পূৰ্বাশ্ৰী চেনেললৈ। আজি দেওবাৰ, সেইকাৰণে আজি আপোনালোকক দেওবৰীয়া থালি এখন দেখুৱাম বুলি ভাবিছোঁ বনাই। কিন্তু কথা এটা হ'ল, থালিখনত বেছি একো বস্তু নাই, মাত্ৰ 3টা আইটেমহে আছে। সদায় দেওবাৰে আমাৰ তেনেকুৱাই হয়, কাৰণ দেওবাৰে সদায় মানে ডেইলি ৰুটিনখন একদম চেঞ্জ হৈ যায়। দেওবাৰে উঠা দেৰি হয় আৰু উঠা দেৰি হোৱাৰ লগে লগে বাকী গোটেই কামবিলাক দেৰি হৈ গৈ থাকে। সেইকাৰণে সদায় তেনেকুৱাই আৰু বেছি একো বনাব নোৱাৰোঁ দেওবাৰে দিনত। সেইকাৰণে তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি বনাইছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে। মই আজি বনাম জাতিলাও বিলাহীৰ মাছৰ আঞ্জা আৰু কণ বিলাহীৰ পিটিকা আৰু চালাড এখন তিয়ঁহ, গাজৰ, আদা আৰু পিঁয়াজেৰে। মাছৰ আঞ্জাখিনি বনাবলৈ মই আলু, জাতিলাও আৰু বিলাহী একেলগে কাটি লৈছোঁ। মাছকেইডোখৰ উলিয়াই লৈছোঁ ফ্ৰাই কৰিবলৈ। আৰু কণ বিলাহীৰ পিটিকাৰ বাবে বিলাহী কেইটামান, পিঁয়াজ এটা, জলকীয়া দুটা, ধনিয়া অলপ উলিয়াই লৈছোঁ। আৰু চালাডৰ বাবে আপোনালোকে দেখিছে গাজৰ, তিয়ঁহ, আদা আৰু পিঁয়াজ লৈছোঁ। এয়া চাওক, মই কণ বিলাহীৰ পিটিকা বনাবলৈ ৰুটি বনোৱা টাৱাখনতে বিলাহীকেইটা দি লৈছোঁ আৰু তাৰ লগতে জলকীয়া দুটাও ভাঙি ভাঙি দি দিছোঁ। আৰু এইখিনি এতিয়া ঢাকনা এখন দি অলপ দেৰি থৈ দিম। মানে এইটো 10 মিনিট পূৰা নেলাগেগৈ, খালি অলপ থৈ পেলাই তাৰপৰা আকৌ এবাৰ চাই থাকিব লাগিব। এনেকৈ মই এই প্লেটখনকে ওপৰত দি ঢাকি দিছোঁ। এবাৰ এইখিনি দাঙি চালোঁ, এয়া চাওক অলপ অলপ বিলাহীবোৰ সিজিবলৈ আৰম্ভ কৰিছে। এইখিনি সিজালৈকে মই মাছকেইডোখৰ ভাজি ল'ম। মাছখিনি আমাৰ ভাজি হৈ গ'ল। মাছ ভজাটো নেদেখুৱালোঁ আৰু, মাছ ভজাটোনো কি দেখুৱাম আৰু, চবেই জানেই। সেইকাৰণে এই বিলাহীৰ পিটিকাখিনি দেখুৱাইছোঁ। বিলাহী পিটিকাখিনি এতিয়া আমি বাতি এটাত লৈ পেলাই অলপ চামুচেৰে সানি, আৰু তাত মই পিঁয়াজ, ধনিয়া আৰু জলকীয়াটো আছিলে আগৰ পৰা, সেইখিনি গোটেইখিনি দি পেলাই ভালকৈ আৰু নিমখ অকণমান দি পেলাই সানি ল'লোঁ। এয়া চাওক বিলাহী পিটিকাখিনি কি ধুনীয়া কালাৰ হৈছে, ধুনীয়া লাগিছে দেখিবলৈ। ব্যৱহাৰ কৰিছোঁ গোটা জিৰা, গোটা ধনিয়া, পিঁয়াজ, পাঁচফোৰণ আৰু আদা। এতিয়া তেলত প্ৰথমে পাঁচফোৰণখিনি দি দিলোঁ, তাৰপিছত পিঁয়াজখিনি দিলোঁ, তাৰপিছত গোটা ধনিয়াখিনি দিলোঁ, তাৰপিছত গোটা জিৰা অলপ দি দিম আৰু তাৰ একেবাৰে শেষত আদা কেইডোখৰ দি দিছোঁ। ইয়াত নহৰুও দিব পাৰে অৱশ্যে, মই খালি নহৰুটো আজি নিদিলোঁ আৰু। নহৰু আপোনালোকে দি দিলে নহৰুৰো এটা ভাল চেণ্ট আহে। গোটা ধনিয়া গুটিটো দি দিলে মানে বহুত ভাল লাগে গোন্ধটো। এতিয়া মই ইয়াত অলপ হালধি দি দিম, তাৰপিছত অলপ নিমখ দি দিম। এতিয়া অলপ জিৰা গুড়ি দি দিছোঁ ইয়াত। এতিয়া অলপ লৰাই ইয়াতে গোটেই চব্জিখিনি দি দিম, মানে জাতিলাও, আলু, বিলাহীখিনি ইয়াত একেলগে দি দিম। এতিয়া অলপ সময় এনেকৈ ভাজি তাৰপিছত ঢাকনা মাৰি কম জুইত অলপ সময় সিজিবলৈ দিম। এতিয়া অকণমান মই ইয়াত চেনিও দি দিছোঁ, কাৰণ চেনিটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হ'ব বা কিছুমান দিবও পাৰে। মোৰ খালি এনেই অকণমান মিঠা টেষ্টটো ভাল লাগে কাৰণে অলপ চেনি দি দিওঁ। এয়া চাওক, এইখিনি বহুতখিনি ভাজ খালে। এতিয়া তেল এৰালৈকে অকণমান ভাজি থাকিব লাগিব। তাৰপিছত যেতিয়া তেল এৰা যেন হ'ব, তেতিয়াহে ইয়াত পানী দিম। এয়া চাওক, এইখিনি তেল এৰিলে এতিয়া পূৰা পানী দিব পৰা হৈ গ'ল। মই ইয়াত পানী দি দিলোঁ, আৰু মই পানী দিয়াৰ 1-2 ছেকেণ্ডৰ পিছতে মাছখিনি দিয়ে দিওঁ। তেতিয়া মানে আঞ্জাখিনি যিমান দেৰিলৈকে সিজে, সিমান সময়লৈকে মাছৰ পূৰা ৰসটো তাত একদম সোমাই যায় আঞ্জাখিনিত, আৰু তেতিয়া আঞ্জাখিনি খাবলৈ ভাল হয়। এতিয়া এইখিনি অলপ সময় আকৌ ঢাকনা মাৰি কম জুইত সিজিবলৈ দিম। এয়া চাওক, আঞ্জাখিনি হৈয়ে গ'ল সিজি। এতিয়া ইয়াত মই ধনিয়া অলপ কাটি দি দিলোঁ।
এতিয়া গেছটো অফ কৰি আকৌ অলপ সময় এনেই ঢাকনা লগাই থৈ দিম। মই এতিয়া চালাডখিনিও বনাই ল'লোঁ। খাবৰ টাইমত ইয়াত অলপ ক'লা নিমখ দি পেলাই খাম। এয়া চাওক, আজি আমাৰ ছানডে হেল্ডি এণ্ড টেষ্টি থালি ৰেডি। যদি আপোনালোকে বিলাহীৰ এই পিটিকাটো ট্ৰাই নাই কৰা তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। বন্ধু বান্ধৱীসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে, ৰেচিপিবোৰ ভাল লাগিলে, তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, নমস্কাৰ।